নমস্কাৰ মহাতীৰ্থ মিউজিক ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ গানটোৰ ৰিহাৰ্চেলৰ কামত তো এবাৰ সূৰ্য দা কিবা এটা কৈ দিয়া মহাতীৰ্থ মিউজিক ৱৰ্ল্ড সকলোকে সকলোৱে মানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা দেই একে মানে বহুত উৎসাহ লৈ আহিছে কি হ'ল এতিয়া কি খালা আমাৰ প্ৰথম মানে শ্বুটিং দিয়া ৰিহাৰ্চেলত এতিয়া তোমাৰ আজি অলপ ঘুগুনি হৈ গ'ল আচ্ছা তাৰপৰা আগন্তুক আৰু আহিব ভালকৈ কৰিলে শ্বুটিং আছে হয় যদি তোমাৰ শ্বুটিংটো কি হয় হ'ব আৰু আচ্ছা আমি ভিডিঅ' বনাই যাম কোন কিমান মানুহ আছে চাই আমাৰ ভিতৰৰ জগতলৈ আহিছোঁ সদস্য কিমান টোটেল আমাৰ এইজন হৈছে এয়া হৈছে আমাৰ মহাতীৰ্থ আৰু তেখেতৰ ফেমিলি আছে লগত তেখেতৰ ফেমিলি গোটেই ফেমিলি আমি একেলগে ঘুগুনি খাই আছোঁ ঘৰতে বনাইছে তো ভাল লাগিছে আমাৰ প্ৰথম ষ্টেপ হৈছে আজি ঘুগুনিৰ পৰা আৰম্ভ হৈছে গতিকে ভাল বস্তু আৰম্ভ হৈছে নেক্সট চাগে শ্বুটিঙৰ দিনা আৰু বেলেগ কিবা বস্তু আহিব চাগে এতিয়া আমি তেখেতৰ এটলিষ্ট বোৱাৰীৰ লগত এটা আমি কথা পাতিব বিচাৰিছোঁ আমাৰ বোৱাৰী হয় এই মানে কি হয় মহাতীৰ্থ মিউজিক ৱৰ্ল্ডৰ আমাৰ বৰ্ডা আপোনাৰ সৰু দেউতাই গান বনাইছে হয় তো আপুনি শুনিছে চাগে নিশ্চয় আচ্ছা তো কেনেকুৱা লাগিছে গানটো কেনেকৈ ধৰণে ৰাইজে আদৰি ল'বনে নলয় আচ্ছা তেখেতৰ ৱাইফৰ লগত আমি কথা এটা পাতিম আচ্ছা বৰ্তাই গান কৰিছে মানে গান এটা বনাইছে জীৱনত ভাল লাগিছে শুনিছে কেনেকুৱা ভাল লাগিছে ৰাইজে আদৰি ল'ব নাতি নাতিনীবিলাক বহি আছে সকলোৱে একেলগে ঘুগুনি খাই আছোঁ আচ্ছা এতিয়া আমি সহযোগ কৰিছে ন চবে আচ্ছা এতিয়া আমি আহিছোঁ আমাৰ নৃত্যত যিসকলে নৃত্য প্ৰদৰ্শন কৰিছে তেখেতলোকৰ ওচৰত আহিছোঁ গতিকে সুধি চাওঁ কি হয় মনোভাৱ কেনেকুৱা ঠিক আছে তো আমাৰ ইয়াত চব ঘুগুনি খাই বাতি খালী কৰি ধৰি দিছে আগতীয়াকৈ মই নহয় আগতে এটলিষ্ট ঘুগুনি খাই দিলে মানে একদম মানে লোভত থাকিব পৰা নাই কোনো এইটো মোৰ বাৰীটো মই খোৱা নাই এটলিষ্ট চবেই খাই দিলে মোৰ কাৰণে কোনো নৰখিলে মেইন কথা হ'ল এইটো যিহেতু ছিংগাৰে খাই দিলে গতিকে চবেই খাই দিলে মেইন কথা হ'ল সেইটোৱে বাকী আচ্ছা এতিয়া ডেন্স কৰিছা ভাল লাগিছে আচ্ছা গানটো বেলেগে শুনিবনে শুনিব ন আচ্ছা এইফালে তোমাৰ নাম কৈ দিয়া আচ্ছা ঘৰ সামৰিন এইফালে আছে আমাৰ কি নাম নেক্সট ইমান সংকোচ নামটো ক'বলৈ এটলিষ্ট একো নাই ঠিকে আছে বাৰু এই আমাৰ প্ৰথম ষ্টেপ আছিলে এটলিষ্ট ঘুগুনি খানা গতিকে আজিলৈ ইমানখিনিয়ে ক'লোঁ মহাতীৰ্থ মিউজিক ৱৰ্ল্ড সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু নটিফিকেশ্যন অল কৰি দিব যাতে আপোনালোকে গোটেইখিনি পাই যায় থেংক ইউ ভিডিঅ'টো অভিয়াছলি চাবই ৰাইজে কাৰণ পাই আছে ইমানখিনি নিজেতো গানটো ভাল লাগিছে গতিকে ভিডিঅ'টো অভিয়াছলি চাবই লাগিব গতিকে আজিলৈ বাই বাই ক'বলৈ ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈ চাই ধন্যবাদ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে